স্বাগতম জনাইছোঁ আপোনালোকৰ নগাঁও লাইভত। নগাঁও সদৰ সমষ্টিৰ মহাযুদ্ধ প্ৰাৰ্থী শান্তনু শৰ্মাক নিৰ্বাচনী প্ৰচাৰত দলে দলে যোগদান কৰিছে নগাঁওবাসীৰ ৰাইজে। এইবাৰ নগাঁও সদৰ সমষ্টিৰ শান্তনু শৰ্মাক বিপুল ভোটত বিজয় কৰাব বুলি নগাঁওবাসীয়ে বিশ্বাস যাচিছে। কংগ্ৰেছৰ 5টা গ্যাৰাণ্টি প্ৰচাৰ কৰি আছে সমৰ্থকে। উৎসাহ দেখিব পাইছে সদৰ সমষ্টিৰ প্ৰাৰ্থী শান্তনু শৰ্মাই আৰু তেখেতে কংগ্ৰেছ কৰ্মীসকলক শুভেচ্ছা যাচিছে ঘৰৰ পৰা নিজে নিজে ওলাই আহি দলে বলে যোগদান কৰাৰ কাৰণে। ৰাতিপুৱাৰ পৰা যিটো আজি হৈছে এইটো এটা অভূতপূৰ্ব। মানুহ নিজে নিজে ওলাইছে, ঘৰৰ পৰা ওলাই আছে। সেইটোৱে যে আমাৰ প্ৰতি, আমাৰ পৰিয়ালটোৰ প্ৰতি আন্তৰিকতা আছে সেইটো প্ৰমাণ কৰে। মানুহে এইবাৰ চাইলেণ্টলি ভোট মাৰিব, দেখুৱাই নিদিয়ে, গুণ্ডাগিৰি কৰি মানুহে এইবাৰ ভোট নিদিয়ে। সেইটো মই কৈছোঁ। এইবাৰ আপোনালোকে EVM-ত যেতিয়া কাউণ্টিং 2 মিনিট গম পাব, 2 মিনিট গম পাব ইয়াত কোন কিমান থাকে। বুজিছে নাই? মানুহ নগাঁও সদৰ সমষ্টি মানুহ বুৰ্বক নহয়, বুজিছে? নগাঁও সদৰ সমষ্টি মানুহ বুৰ্বক নহয়। যদি মানুহক যদি দম দি ভাবিছে কৰিম বুলি, চাকৰি মই ট্ৰেন্সফাৰ কৰি দিম, সেইটো মিছা কথা। সেইটো চব চাইলেণ্টলি চাই আছে দেই। হয়, সেইটো হ'ব। আমি চাওক পৰিয়াল চলি দিব, কিন্তু আমি ৰাজনৈতিক মতাদৰ্শ দুইজনৰ বেলেগ বেলেগ হ'ব পাৰে। তেনেকুৱা ভাৰতবৰ্ষত বহুত তেনেকুৱা আছে। আগবাঢ়িছোঁ আন এটা খবৰলৈ। কচুৱাৰ পৰা ৰহা সমষ্টিৰ মহাজোঁট বন্দনৰ প্ৰাৰ্থী শশীকান্ত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ। AIUDFৰ মুৰব্বী প্ৰধান বদৰুদ্দিন আজমলৰ 30% লোকে অংশগ্ৰহণ কৰা মহাসভাত বিপুল পৰিমাণে ৰাইজৰ সমৰ্থন প্ৰদান কৰে আৰু শশীকান্ত দাসক 100% ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাইছে বদৰুদ্দিন আজমলে। আন এটা খবৰলৈ আগবাঢ়িছোঁ। এইবাৰ ৰাইজে বিজেপিক বিদায় দিব বুলি ভাবি লৈছে। ৰাজাগাঁৱত দিনৰ 12 বজাত এখনি নিৰ্বাচনী সভা আয়োজন কৰা হয় আৰু সেই সভাত 150 জনৰো অধিক বিজেপি কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। আজিৰ খবৰ ইমানতেই। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা খবৰ সদায় পাবলৈ। আমি আজি আমাৰ এই নিৰ্বাচনী ইয়াত আহিছোঁ আমাৰ শশীকান্তৰ কাৰণে। আহিছোঁ নে না? আপোনালোকে কিয় আহিছে? শশীৰ কাৰণে আহিছে নে না? জিকাবৰ কাৰণে আহিছে নে না? চবে হাত উঠাই ক'ত থাকে?